হেল্ল' ফ্ৰেণ্ডছ, মই বৰষাই স্বাগতম জনাইছোঁ দেশী টু বিদেশী চেনেললৈ। আজি মই বনাবলৈ লৈছোঁ কাঠআলু, আৰু কাঠআলুৰ এই ৰেচিপিটো মই কেইদিনমান আগতে ট্ৰাই কৰিছিলোঁ। খাবলৈ খুব ধুনীয়া হৈছিল, সেইকাৰণে ভাবিলোঁ আজি বনাওঁ আৰু আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ। তেনেহ'লে দেৰি নকৰি আহকচোন চাওঁ ভিডিঅ'টো। ইয়াৰ বাবে লৈছোঁ এডোখৰ কাঠআলু, এটা ডাঙৰ পিঁয়াজটো এনেদৰে কাটি লৈছোঁ, আৰু লৈছোঁ দুটা শুকান জলকীয়া, 6-7 ফুটামান নহৰু আৰু 1 ইঞ্চি আদা লৈ লৈছোঁ। আদাখিনি এনেদৰে কাটি লৈছোঁ আৰু লগতে লৈ লৈছোঁ দুটা ডাঙৰ বিলাহীখিনিও এনেদৰে কাটি লৈছোঁ। আৰু মছলা বহুত বেছি নলওঁ, তাৰ ভিতৰতো গোটা জিৰা লৈছোঁ 1 চামুচ, আৰু ৰঙা জলকীয়াৰ গুড়ি লৈছোঁ 1 চামুচ, আৰু গৰম মছলা লৈছোঁ 1 চামুচ। প্ৰথমতে কাঠআলুখিনি বাকলি এৰুৱাই ভালদৰে ধুই এনেধৰণৰ পিচ কৰি লৈছোঁ। পিচকেইটা পনীৰৰ নিচিনা পিচ কৰিছোঁ, আপোনাৰ নিজৰ ইচ্ছা অনুসৰিও ল'ব পাৰে। এতিয়া এইখিনি বইল কৰি ল'ম। বইল বেছি সময় নহয়, 1 মিনিট সময় বইল কৰিম, তাতকৈ বেছি নকৰোঁ নহ'লে গলি যাব। আলুখিনি প্ৰায় 1 মিনিট সময় বইল কৰি মই পানীখিনি অজৰাই বাউল এটাত লৈ লৈছোঁ। ইয়াত বইল কৰোঁতে অকণমান নিমখ দি দিছিলোঁ, আৰু এতিয়া মই অকণমান জলকীয়াৰ গুড়ি দি দিছোঁ। জলকীয়াৰ গুড়ি গোটেইখিনি দিয়া নাই, অকণমান পিছলৈ ৰাখিছোঁ। এতিয়া জলকীয়াৰ গুড়িখিনি আলুখিনিত ধুনীয়াকৈ মিক্স কৰি ল'ম। ধুনীয়াকৈ মিক্স কৰি লোৱা হৈ গ'ল। এতিয়া আহিছোঁ নেক্সট প্ৰচেছলৈ। গেছত পেন এখন পাতি লৈছোঁ। পেনখন গৰম হোৱাত সৰিয়হৰ তেল অকণমান দি দিছোঁ। তেলখিনি গৰম হৈ গৈছে, এতিয়া মই এপিচ এপিচকৈ আলুখিনি দি দিছোঁ। এতিয়া এইখিনি লুটিয়াই চেলো ফ্ৰাই কৰি ল'ম, আৰু গোটেইখিনি আলু এইদৰে ভাজি ল'ম। মই গোটেইখিনি আলু ভজা হোৱাৰ পিছত প্লেট এখনত এইদৰে লৈ লৈছোঁ। দেখিবলৈ পাইছে ধুনীয়া ৰঙচুৱাকৈ ভাজি লৈছোঁ। এতিয়া আহিছোঁ ইয়াৰ নেক্সট প্ৰচেছলৈ। এতিয়া গেছত কেৰাহী এটা পাতি লৈছোঁ আৰু কেৰাহীটো গৰম হ'বলৈ দিছোঁ। কেৰাহীটো গৰম হৈছে, এতিয়া মই ইয়াত সৰিয়হৰ তেল অকণমান দি দিছোঁ। তেলখিনি গৰম হৈছে, এতিয়া মই ইয়াত পিঁয়াজখিনি দি দিছোঁ। লগতে জলকীয়া দুটাও দি দিছোঁ, আৰু আদা, নহৰু, বিলাহী একেলগে গোটেইখিনি দি দিছোঁ। জিৰাখিনি দি দিছোঁ, এনেদৰে তেলতে দি দিছোঁ, আপুনি তেলত দি ল'ব। গোটেইখিনি অকণমান ভালদৰে ভাজি ল'ম আৰু মিক্সিত ধুনীয়া এটা পেষ্ট বনাই ল'ম। এইখিনি 2 মিনিট সময় ভালদৰে ভাজি ল'লোঁ, আৰু এতিয়া গেছটো অফ কৰি দি ঠাণ্ডা হ'বলৈ দিছোঁ। অলপ ঠাণ্ডা হ'লেই একেবাৰে মিহিকৈ পেষ্ট বনাই ল'ম। পেষ্টখিনি ৰেডি হৈ গ'ল। এতিয়া মই সেই একেটা কেৰাহী গেছত পাতি লৈছোঁ, আৰু ইয়াত আৰু অকণমান সৰিয়হৰ তেল দি দিছোঁ। গেছটো হাই ফ্লেমতে আছে, সৰিয়হৰ তেলখিনি লগতে গৰম হৈ গ'ল। এতিয়া মই ইয়াত হালধি পাউডাৰ অলপ দি দিছোঁ, আৰু বাকী থকা ৰঙা জলকীয়াৰ গুড়িখিনি দি দিছোঁ। এবাৰ লৰাই দিওঁ, আৰু এতিয়া পেষ্টখিনি দি দিছোঁ।
আৰু সোৱাদ অনুসৰি নিমখ দি দিছোঁ। এতিয়া নিমখ মই সৰু চামুচেৰে আধা চামুচ দি দিছোঁ আৰু এইখিনি আকৌ এবাৰ লৰাই দিওঁ। আৰু এতিয়া মছলাখিনি ভালদৰে ভাজ খাই গৈছে। এতিয়া মই ইয়াত অকণমান পানী দি দিছোঁ। মিক্সাৰ জাৰটো খালি পেলাই দিছোঁ। আৰু এতিয়া গেছটো হাই ফ্লেম কৰি দিছোঁ আৰু অকণমান পানী দি দিওঁ। আৰু এইখিনি ভালদৰে এবাৰ এইখিনি এতিয়া উতলিবলৈ লৈছে আৰু মই ভাজি থোৱা আলুখিনি ইয়াত দি দিছোঁ। এবাৰ লৰাই দিওঁ। আৰু এইখিনি প্ৰায় 2-3 মিনিটমান সময় ভালদৰে উতলিবলৈ দিওঁ। ঢাকনি নিদিওঁ, এনেদৰেই ৰাখি দিছোঁ। এইখিনি উতলি লওঁ। এইখিনি 3 পৰা 4 মিনিট সময় এইদৰে উতলি আছে। আৰু এতিয়া মই ইয়াত গৰম মছলা পাউডাৰখিনি দি দিছোঁ। আৰু ভালদৰে লৰাই দিছোঁ। দেখিবলৈ পাইছে ইমান ধুনীয়া হৈছে। খাবলৈ বহুত টেষ্টি হয়। এনেদৰে এবাৰ বনাই খাই চাবচোন। আৰু যদি ভিডিঅ'টো চাই ভাল পালে এটা লাইক কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো দবাই অল কৰি দিব। আৰু আজিলৈ আহিছোঁ। পুনৰ এটা নতুন ভিডিঅ' লৈ আহিম। ধন্যবাদ।